সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি আৰু বিটিআৰৰ লগতে বিটিআৰৰ ওচৰত থকা ডিষ্ট্ৰিক্টসমূহৰ নেতৃত্ব আমাৰ চৰকাৰৰ লগত আলোচনা কৰিছে আৰু এই আলোচনাৰ বিষয় হিচাপে শিক্ষাৰ সমস্যা, ভূমিৰ সমস্যা, ভাষাৰ সমস্যা, যুৱকসকলৰ এমপ্লয়মেণ্টৰ সমস্যাবিলাক লৈ পেলাই বিভিন্ন বিষয় তেখেতসকলে আমাৰ চৰকাৰক তেখেতসকলে উত্থাপন কৰিছে আৰু যিখিনি সমস্যা আমি সমাধান কৰিব পাৰোঁ সেইখিনি তাৎক্ষণিকভাৱে সমাধান কৰাৰ কাৰণে আমি তেখেতসকলক আগত কৈছোঁ আৰু যিখিনি সমস্যা অলপ ক্ৰিটিকেলিটি আছে সেইটো আলোচনা বিলোচনা কৰি আমি অতি শীঘ্ৰে আমি সমাধান কৰিম বুলি কৈছোঁ। বহুতখিনি সমস্যা আছে, এইটো বহুত ক্ৰিটিকেল নাই কাৰণ ভূমি সমস্যা অলৰেডি আমি সমাধান কৰি আছোঁ, ভূমিৰ কাৰণে আমি কাম কৰি আছোঁ। তাত এটা দুটা এৰিয়াত অলপ সমস্যা আছে, এইটো আমাৰ আলোচনা কৰি আছোঁ, আমি ইয়াৰ সমাধান ওলাই যাব। শিক্ষাৰ ক্ষেত্ৰত স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে বিটিআৰ একৰ্ডৰ 6.3 যিটো ক্লজ আছে ইয়াৰ দ্বাৰা হ'ব লাগিব। ইয়াৰ কাৰণে আমি বাট চাই আছোঁ। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে কাম আগবাঢ়ি আছে, এইটো অতি শীঘ্ৰে হৈ যাব বুলি আমি আশা কৰিছোঁ। বাকী যিটো আছে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ তাত যিখিনি ভেকেণ্ট পষ্ট আছে 3rd গ্ৰেড 4th গ্ৰেড তাত সকলো জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত পাৰ্চেণ্টেজ ৱাইজত যিমান আছে সুযোগ ল'ব পাৰিব, চাকৰি পাবলৈ পাৰিব আৰু সেইটো নিকাভাৱে এইটো কৰা হ'ব। গতিকে যিখিনি সদৌ অসম ছাত্ৰ সন্থাই ইছ্যু আমাৰ লগত আলোচনা কৰিছে ইয়াৰ মেক্সিমাম ইছ্যু অলৰেডি ইমপ্লিমেণ্টেশ্যন হৈ আছে আৰু বাকীখিনি এটা দুটা যিটো হোৱা নাই সেইটো আমি ইমপ্লিমেণ্টেশ্যন কৰাৰ পথত আগবাঢ়ি আছোঁ। কি জানে চিণ্ডিকেট হৈছেনে নাই এতিয়া শ্ৰীৰামপুৰত? আপোনালোকে কওক হৈছেনে নাই? নে আপোনালোকৰ মতে হৈছেনে নাই এইটো কওক। আপোনালোকেতো জানে, আপোনালোকে সাংবাদিক হিচাপে এইটো কোকৰাঝাৰৰ গোটেই কথা জানে আপোনালোকে, হয়নে? ক'ত হাতী মৰিছে, ক'ত মানুহ মৰিছে, ক'ত কি হৈছে আপোনালোকে জানে। আপোনালোকৰ শ্ৰীৰামপুৰ গেটত আপোনালোকৰ মতে চিণ্ডিকেট হৈ আছেনে নাই? আমাৰতো এইটো চিণ্ডিকেট একো দেখা নাই তাত। এতিয়া চব মানে ট্ৰাকবিলাক লাইনে লাইনে আহি আছে। যদি বাইদেৱে দেখা নাই আপোনালোকে একবাৰ ধুনীয়াকৈ ৰিপৰ্ট কৰি বাইদেউক দেখাই দিয়ক যে তাত একো চিণ্ডিকেট হোৱা নাই। তেখেতসকলৰ দিনত যেনেকৈ চিণ্ডিকেট হৈছিলে শ্ৰীৰামপুৰ গেটত লাইন লাইন ট্ৰাকবিলাক ৰাখি যেনেকৈ কৰা হৈছিলে তেনেকুৱা একো হোৱা নাই। এতিয়া বাইদেউ বয়স হৈছে, মই ৰেচপেক্ট কৰোঁ বাইদেউক, সন্মান কৰোঁ। এটা সময়ৰ নেত্ৰী আছিলে সংগ্ৰামৰ, বহুত দিন মন্ত্ৰী হ'ল, MLA হ'ল, মই বাইদেউক সন্মান কৰোঁ। কিন্তু তেনেকুৱা কথাবিলাক ক'বলৈ নাপায়। ৰাজনীতি কৰে, ভালকৈ ৰাজনীতি কৰি থাকক, তাত ক'ব লগা নাই। যিটো কথা নহয়, আজি যদি তেখেতৰ লগত চেলেঞ্জ কৰিব বিচাৰোঁ তেখেতে কৰিব পাৰিব নেকি চেলেঞ্জ? তাততো কোনো চিণ্ডিকেট বুলি একোৱেই নাই। যি গুডছ আহিব লাগে আহি আছে, যিটো যাব লাগে যাই আছে, তাত কিহৰ চিণ্ডিকেট চলি আছে? ত' এইবিলাক কথা ক'বলৈ নাপায় আৰু সেইবিলাক কথাই মানে সমাজত এটা নেগেটিভ এটা মেছেজ এটা কেৰি কৰে, এইটো ভাল নহয়। ত' এনিৱে আগৰ দিনত বহুত হৈ আছিলে তেখেতসকলৰ দিনত, এইবিলাক কথা চবেই জানে। কিন্তু এতিয়াৰ সময়ত তেনেকুৱা কোনো চিণ্ডিকেট নাই, একো নাই, চব ঠিকে ঠাকে চলি আছে। চাওক, তেখেতসকলেতো কৰিবই লাগিব কাৰণ যোৱা MLA ইলেকশ্যনত তেখেতসকলৰ ৰিজাল্ট বহুত বেয়া হ'ল। আহি থকা সময়ত এটাও ৰিজাল্ট যে ভাল হ'ব ইয়াৰ কোনো মানে তেখেতসকলৰ আৰু গেৰেণ্টি নাই কাৰণ আমি ইমান ধুনীয়াকৈ কাম কৰি আছোঁ। এতিয়া হাগ্ৰামা মহিলাৰী এণ্ড কোম্পেনী যিমানেই যি নকওক কিয়, যিমানেই যি নকৰক কিয়, তেখেতসকলে যে ৰাজনীতিত কোনো কাৰণত কামবেক হ'ব নোৱাৰে এইটো একদম চিয়'ৰ। আপোনালোকে ভাবি লওক, একো চিন্তা কৰিব লগা নাই। ইয়াত UPPL BJPৰ চৰকাৰ চলি আছে আৰু চলি থাকিব আৰু ৰাইজৰ স্বাৰ্থত, ৰাইজৰ হকে শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত, শান্তিটো অটুট ৰখাৰ স্বাৰ্থত আৰু অনাগত দিনত চিৰদিনে মানে ইয়াত ৰাইজক প্ৰটেকশ্যন দিয়াৰ কাৰণে বন্দুক বাৰুদ হত্যা হিংসাৰ পৰা সমাজক মানে ভালকৈ প্ৰটেক্ট কৰি লৈ যোৱাৰ স্বাৰ্থত আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত BJP UPPLৰ চৰকাৰে কাম কৰি থাকিব। ৰাইজৰ লগত আমি আছোঁ আৰু ৰাইজৰ লগত আমি থাকিম। যোৱা 17 বছৰত তেখেতসকলৰ যিটো দুৰ্নীতি, তেখেতসকলৰ যিটো হিংসাত্মক এটা পৰিৱেশৰ ৰাজনীতি এটা প্ৰেক্ষাপট, সেইটো কোনো পাহৰি যোৱা নাই আৰু নাপাৰহে। আজি ভাল পৰিৱেশ এটা আহিছে, কোনো বিনিময়ত এইটো ৰাইজে এই মানে পৰিৱেশটো নষ্ট কৰাটো নিবিচাৰিব। সেইকাৰণে আজি তেখেতসকলে যিমান লম্ফজম্ফ নকৰক কিয়, ইয়াত ৰাজনীতি পথাৰখনত আৰু তেখেতসকলৰ কোনো স্পেচ নাই, এইটো তেখেতসকলে ভালদৰে জানে। 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया। क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो।
बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पिकिं कर्सखौबो फरायसाफोरनो होनाय जायो। गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन। बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन।